Hello everyone, পুনৰবাৰ welcome to the study. এই ভিডিঅ'ত আমি আলোচনা কৰিম আগত আহি থকা মেট্ৰিক পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ডেইলি ৰুটিন অৰ্থাৎ ডেইলি টাইম টেবুল কেনেকৈ বনালে তেওঁলোকে আশা কৰা মতে পৰীক্ষাত নম্বৰ পাবলৈ সক্ষম হ'ব কোনটো সময়ত কি সাবজেক্ট পঢ়িলে পঢ়াখিনি তেওঁলোকৰ ভালদৰে মনত থাকিব দিনটো তেওঁলোকে কিমান ঘণ্টা পঢ়িব লাগিব ইত্যাদি আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰাৰ অন্যান্য বিভিন্ন ধৰণৰ ফলদায়ক উপায়সমূহ আলোচনা কৰিম সো ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবৰ বাবে আপোনালোকক অনুৰোধ জনালো ফ্ৰেণ্ডছ এইখিনিতে আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমাৰ এই চেনেল এডু ষ্টাডিত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বিভিন্ন বিষয়ৰ প্ৰশ্ন উত্তৰ লগতে পাঠসমূহৰ বিস্তৃত বৰ্ণনা কৰা ভিডিঅ'সমূহ আছে লিংকবোৰ মই কমেন্ট ডেসক্ৰিপচন আই বুটাম আৰু এই ভিডিঅ'ৰ শেষত দিছো আপোনালোকৰ প্ৰয়োজন অনুসৰি আপোনালোকে ভিডিঅ'সমূহ চাই ল'ব ফ্ৰেণ্ডছ আপোনালোকক অনুৰোধ জনাইছো যে যদি আপোনালোকে এডু ষ্টাডি চেনেললৈ নতুনকৈ আহিছে অথবা এতিয়ালৈকে এডু ষ্টাডি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সোনকালে সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব সো দেৰি নকৰাকৈ লেটস ষ্টাৰ্ট দা ভিডিঅ' সো ফ্ৰেণ্ডছ আমি এটা ডেইলি ৰুটিন বনাব লাগে বা ডেইলি টাইম টেবুল বনাব লাগে এনেকৈ সকলোৱে কয় বা কিছুমানে টাইম টেবুল বনাই আকৌ কি কৰিব ফালি পেলাব টাইম টেবুলটো ফলো কৰিব নোৱাৰিব এইটো বাদ দিয়া আৰু বেলেগ এটা বনাও এনেকৈ কৈ তেওঁলোকে ফালি পেলাব আকৌ দুদিনমান পিছত ভাবিব নহয় এইটো টাইম টেবুল এটা বনাই ল'ব লাগিব মই এতিয়া পঢ়িব লাগিব তেতিয়া তেওঁলোকে কি কৰিব টাইম টেবুল এটা বনাই ল'ব যেনেকৈ ফলো কৰিব আনক ফলো কৰিব যে আনে কোনোবা এজনে ধৰি লোৱা 3টা বজাত ৰাতিপুৱা উঠে মই 3টা বজাতে ৰাতিপুৱা কাইলৈৰ পৰা উঠিব লাগিব বুলি 3টা বজাত এলাৰ্ম লগাব মোবাইলত এলাৰ্ম লগাই সেইদিনা উঠিব পঢ়িব নোৱাৰিব আকৌ শুই থাকিব 5টা বজাত এনেকুৱা কিছুমান ষ্টুডেণ্ট আছে এইটো বহুতৰ ক্ষেত্ৰতে হয় মোৰ ক্ষেত্ৰতো হৈছিলে আৰু তেওঁলোকৰ নিজৰ যিটো টাইম টেবুল আগদিনাখন বনাইছিলে পিছদিনাখন ফালি পেলাব তেনেকৈ বহুতো টাইম টেবুল ফালি পেলোৱা হয় তাৰ এটা কাৰণ হৈছে টাইম টেবুলটো তেওঁলোকৰ সঠিক নহয় তেওঁলোকে প্ৰথমে নিজৰ ভিতৰতে নিজৰ মনক প্ৰশ্ন কৰিব লাগে যে মই কোনটো সময়ত পঢ়িব পাৰিম মোৰ পঢ়িব পৰা কণ্ডিশ্যন কোনটো সময়ত থাকিব বা কোনটো সময় মোৰ কাৰণে সুইটেবল হ'ব সেই কথাটো তেওঁলোকে টাইম টেবুল বনোৱাৰ আগতে কথাটো চিন্তা কৰিব লাগিব যদি সেই কথাটো চিন্তা কৰি তেওঁলোকে নিজৰ টাইম টেবুল বনায় আৰু সেইমতে টাইম টেবুল সেট কৰি তেওঁলোকে পঢ়া শুনা আৰম্ভ কৰে তেতিয়া তেওঁলোকে নিশ্চয় টাইম টেবুলটো ফলো কৰিব পাৰিব আৰু সেই টাইম টেবুলে তেওঁলোকৰ যিটো লক্ষ্য সেই লক্ষ্যত উপনীত হোৱাত যথেষ্ট সহায় কৰিব সো ফ্ৰেণ্ডছ প্ৰথম কোৱেশ্চন হৈছে আমাক টাইম টেবুল কিয় লাগে ফ্ৰেণ্ডছ টাইম টেবুল মানে হৈছে আমাৰ যিটো অধ্যয়ন চলি আছে আমি যিটো পঢ়া শুনা কৰি আছো আমাৰ এটা লক্ষ্যবিন্দু আছে পঢ়া শুনা কৰাৰ লক্ষ্যবিন্দুটো হৈছে পৰীক্ষাত ভাল নম্বৰ পোৱা পৰীক্ষাত ইয়াত কিছুমানে ক'ব পাৰে যে পঢ়া শুনা কৰাৰ উদ্দেশ্য কেৱল মাত্ৰ পৰীক্ষাত ভাল নম্বৰ পোৱাই হ'ব নোৱাৰে বিভিন্ন কথা শিকা হয় সেইটো হয় কিন্তু আজিকালি যিটো একাডেমিক সেশন বুলি কোৱা হয় যিটো একাডেমিক সিস্টেম আছে আমাৰ পঢ়া সিস্টেমটো হৈছে কেৱল আমি জ্ঞান অৰ্জন কৰাৰ কাৰণে আমি নপঢ়ো আমাৰ নম্বৰ অৰ্জন কৰাৰ কাৰণে পঢ়ো কাইলৈ পৰীক্ষাৰ যেতিয়া ৰিজাল্ট দিয়াৰ দিনাখন মোৰ কিমান নলেজ আছে সাবজেক্টটোৰ প্ৰতি মোৰ এটা ধৰি লওক মোৰ বায়োলজি সাবজেক্ট আছে মই সায়েন্স ষ্ট্ৰীমত পঢ়িছোঁ মোৰ বায়োলজি সাবজেক্টত মোৰ কিমান নলেজ আছে তাৰ প্ৰতি মোৰ কিমান দক্ষতা আছে সেইটো মানুহে নিবিচাৰে মই বায়োলজি সাবজেক্টত লেটাৰ পাইছোঁ নাই সেইটোহে সুধিব আৰু ঠিক একেদৰে মই মোৰ নলেজ কিমান আছে মোৰ সকলো সাবজেক্টৰ নলেজ আছে না সেইটো মোক নুসুধে মই পৰীক্ষাত কিমান পাৰ্চেন্টেজ পাই পাছ কৰিছোঁ ফাৰ্ষ্ট ডিভিজন পাইছোঁ নে নাই বা মই ষ্টাৰ মাৰ্কছ পাইছোঁ নে নাই সেইদৰেহে মোৰ যিটো মূল্যাংকনটো সেইদৰেহে কৰা হয় গতিকে সেইখিনিত আমি উপনীত হ'বৰ কাৰণে আমাৰ নলেজটো লাগিব আমি পুথিগত যিটো জ্ঞান আছে পুথিগত জ্ঞানৰ পৰা আমি যিখিনি জ্ঞান অৰ্জন কৰিম সেই জ্ঞানটো আমাৰ থাকিবই লাগিব লগতে পৰীক্ষাত ভাল নম্বৰ পোৱাৰ এটা উদ্দেশ্য আমাৰ থাকিব লাগিব সেইটো হৈছে আমাৰ মেইন উদ্দেশ্য মেইন লক্ষ্যবিন্দু গতিকে সেই লক্ষ্যবিন্দুত উপনীত হ'বৰ কাৰণে আমাৰ সহায় কৰিব টাইম টেবুলে আৰু টাইম টেবুলটো কি হ'ব লাগিব এপ্ৰপ্ৰিয়েট হ'ব লাগিব অৰ্থাৎ উপযুক্ত হ'ব লাগিব মই অথনি কোৱাৰ দৰে ফালি পেলোৱা বিধৰ টাইম টেবুল হ'লে নহ'ব গতিকে আমাৰ গোল হৈছে পৰীক্ষাত ভাল নম্বৰ লাভ কৰা গতিকে আমাৰ গোলটো এচিভ কৰিবৰ কাৰণে আমাক টাইম টেবুলৰ প্ৰয়োজন আছে টাইম টেবুলৰ জৰিয়তে আমি কি কৰিব পাৰোঁ নিয়মিতভাৱে আমাৰ পঢ়া শুনা কৰিব পাৰোঁ পঢ়া শুনা আমি কিমান কমপ্লিট কৰিছোঁ কিমান ৰিভিজন কৰিব লাগিব বা কোনটো সাবজেক্ট কোনটো সময়ত পঢ়িব লাগিব সেই সকলোখিনি আমি টাইম টেবুলত আগতেকে পৰিকল্পনা কৰি সেট কৰি থব পাৰো আৰু সেইখিনি সেট কৰি লৈ
আমি পিছত পঢ়া শুনাটো আগবঢ়াই নিলে আমি নিজৰ যিটো গোল আছে সেই গোলটো নিশ্চয়কৈ এচিভ কৰিব পাৰিম আৰু টাইম টেবুলটো লগতে আমাৰ এটা কথা হ'ব লাগিব যে আমাৰ প্ৰবল ইচ্ছা শক্তি হ'ব লাগিব মই এটা লক্ষ্য বান্ধি ললো যে অহা হায়াৰ সেকেন্ডাৰী পৰীক্ষা বা মেট্ৰিক পৰীক্ষাত মই 90% এবভ মাৰ্কস আনিমেই গতিকে মোৰ পাৰ্চেন্টেজটো 90 কে এবভ হ'বই লাগিব সেইটো মোৰ লক্ষ্য গতিকে সেই লক্ষ্যটো পাবৰ কাৰণে মই আনিব পাৰিম মই এনেকৈ ভাবি থাকিলে নহ'ব বা মই আনিম কালি পঢ়িম আজিটো শুই থাকো কাইলৈ পঢ়িম এনেকৈ ভাবি থাকিলেও নহ'ব মোৰ এটা কি থাকিবলৈ প্ৰবল ইচ্ছা শক্তি লাগিব মই আজিৰ পৰা আৰম্ভ কৰিম কামটো যিটো কামে মোক কি কৰিব লক্ষ্যবিন্দুত উপনীত কৰাব গতিকে সেই কামটো কৰিবৰ কাৰণে মোৰ কি থাকিব লাগিব প্ৰবল ইচ্ছা শক্তি থাকিব লাগিব আৰু সেই প্ৰবল ইচ্ছা শক্তিৰ সৈতে যদি মই পৰিকল্পিতভাৱে টাইম টেবুল বনাই মোৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে যদি আজি খোজ দিওঁ তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকৰ যিটো পৰীক্ষা আছে সেই পৰীক্ষাত ভাল নম্বৰ নিশ্চয় পাব গতিকে টাইম টেবুল সকলোকে প্ৰয়োজন আছে সকলোৱে নিয়মিতভাৱে পঢ়া শুনা টাইম টেবুলৰ যোগেদি কৰিব লাগিব তাৰ পিছৰ কথাটো হৈছে টাইম টেবুল এতিয়া মই কেনেকৈ বনাম টাইম টেবুলটো মই কেনেকৈ ফলো কৰিম ইয়াত মই এতিয়া আপোনালোকে যেনেকৈ স্ক্ৰীনত দেখি আছে টাইম টেবুল এটা বনাই থৈছোঁ কিন্তু টাইম টেবুলত মই কোনো ছাবজেক্ট ইয়াত লিখা নাই কোনো সময় লিখা নাই আৰু এইটো টাইম টেবুল মেট্ৰিক পৰীক্ষাৰ কাৰণে বা হায়াৰ সেকেন্ডাৰী পৰীক্ষা সকলোৰ কাৰণে এইটো প্ৰযোজ্য হোৱাকৈ মই বনাইছোঁ ইয়াত আপোনালোকে কি কৰিব ইয়াৰ লিংক মই ডেছক্ৰিপশ্যনত দিম এইটো আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰি লৈ প্ৰিণ্ট আউট উলিয়াই লৈ আপোনালোকৰ নিজৰ সুবিধা মতে ইয়াত ছাবজেক্টকেইটা ইনক্লুড কৰিব আৰু আপোনালোকক মই ষ্টেপ বাই ষ্টেপ এতিয়া হেল্প কৰি যাম ভিডিঅ'টোৰ জৰিয়তে গতিকে প্ৰথম কামটো হৈছে আপোনালোকে কি কৰিব আপোনালোকে নিজকে এটা নিজৰ ওপৰত এটা গৱেষণা কৰিব যে আপোনালোকে কোনটো সময়ত পঢ়িবলৈ বেছি সুবিধা পাব কোনটো সময়ত আপোনালোকৰ টোপনি নধৰে সেইটো মতে আৰু গোটেইকেইটা ছাবজেক্ট যাতে দিনত ৰিপিট হয় সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিহে কি কৰিব লাগিব টাইম টেবুলটো ছেট কৰিব লাগিব গতিকে যিসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ ছাবজেক্ট যিকেইটা আছে 6টা ছাবজেক্ট আছে 6টা ছাবজেক্ট ইয়াত থাকিব লাগিব সেইটো কাৰণে মই 6টা কি লৈছোঁ 6টা ইয়াত কলম লৈছোঁ প্ৰতিটো ছাবজেক্ট যাতে ইয়াত আহিব পাৰে এই কলমকেইটা 6টা কলম ঠিক একেদৰে হায়াৰ ছেকেণ্ডেৰীটো কি আছে 6টা ছাবজেক্টে আছে এটা অপশ্যনেল হ'লেও সেই অপশ্যনেল ছাবজেক্টটো কেতিয়াও অপশ্যনেল বুলি ভাবিব নালাগে গোটেইকেইটা ছাবজেক্ট ভালকৈ পঢ়িব লাগে অপশ্যনেল কি হ'ব পিছত দেখা যাব পৰীক্ষাত ৰিজাল্ট আহিলে দেখা যাব গতিকে গোটেইকেইটা মেইন ছাবজেক্ট বুলিয়ে পঢ়িব লাগে সেইটো কাৰণে মই ইয়াত 6টাই লৈছোঁ চ' এতিয়া টাইম টেবুলটো বনোৱাৰ আগতে মই ষ্টুডেণ্টখিনিক দুটা কেটেগৰীত ভাগ কৰি দিব বিচাৰিছোঁ প্ৰথমটো কেটেগৰী হৈছে যিসকল ষ্টুডেণ্টে কি কৰে আৰ্লি বেড আৰ্লি ৰাইজ কৰে অৰ্থাৎ যিসকলে সোনকালে শুৱে আৰু সোনকালে উঠে এটা সোনকালে শুৱে আৰু সোনকালে উঠে বুলি মই সেইসকল ষ্টুডেণ্টক কেটেগৰাইজ কৰিব বিচাৰোঁ যিসকল ষ্টুডেণ্টে গধূলি 9টা বজাত শুৱে আৰু ৰাতিপুৱা 2:30 বজাতে উঠে সেইসকল ষ্টুডেণ্টৰ কাৰণে এই টাইম টেবুলটো ফ'ল' হ'ব তেওঁলোকে এইটো ফ'ল' কৰিব পাৰিব যিসকলে এই টাইমটো মেইনটেইন কৰিব পাৰে কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে যে শুওঁতে সোনকালে শুই যায় আৰু ৰাতিপুৱা সোনকালে উঠে আৰু ৰাতিপুৱা সোনকালে উঠি তেওঁলোকে পঢ়িবলৈ পচন্দ কৰে সেইসকলে এই টাইম টেবুলটো ফ'ল' কৰিব পাৰে তেওঁলোকে এতিয়া কি কৰিব লাগিব ইয়াত প্ৰথমে টাইম টেবুলটো মই যেনেকৈ দিছোঁ ইয়াত দিন ৱাইজত ডে ৱাইজত আছে মানডে টিউজডে ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে ছেটাৰডে ছানডে গোটেইকেইটা ডে আছে আৰু ইয়াত তেওঁলোকে কি কৰিব যে যদি তেওঁ 2:30 বজাত উঠে তাৰ পৰা আৰম্ভ কৰিছোঁ গতিকে যদি তেওঁ 2:30 বজাত উঠে তেতিয়া 2:30 বজাৰ পৰা উঠি তেওঁ 3টা বজালৈকে হয়তো তেওঁৰ বিভিন্ন ধৰণৰ কাম কাজ থাকিব ব্ৰাছ কৰা মেলা টয়লেট যোৱা এনেকৈ বিভিন্ন কাম থাকিব গতিকে সেই কামখিনি সমাপন কৰি তেওঁ পঢ়া সময়টো ষ্টাৰ্ট কৰিব 3টা বজাত গতিকে তেওঁ টাইমটো কেনেকৈ ছেট কৰিব 3টা বজাৰ পৰা ধৰি লওক 3টা বজাৰ পৰা সকলো ষ্ট্ৰীমৰ কাৰণে কৈ আছোঁ মই ছায়েন্স ষ্ট্ৰীম আৰ্টছ ষ্ট্ৰীম সকলোৰ কাৰণে এতিয়া 3টা বজাৰ পৰা 5টা বজালৈ টাইম এটা বান্ধি ল'ব 2 ঘণ্টা সময়টো এই 2 ঘণ্টা সময়টো যিসকলে হায়াৰ ছেকেণ্ডেৰী আৰ্টছত পঢ়ি আছে তেওঁলোকৰ কাৰণে যিটো ছাবজেক্ট টান আছে সকলোতকৈ টান ছাবজেক্টটো ইয়াত বাছি ল'ব ঠিক একেদৰে ছায়েন্সৰ সকলেও তেওঁলোকৰ টান ছাবজেক্ট ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স বায়'লজি যি ছাবজেক্টে নহওক যিটো তেওঁলোকে টান পায় সেই টান পোৱা ছাবজেক্টটো আগত ইয়াত বাছি ল'ব বাছি লৈ সেই ছাবজেক্টটো পঢ়িব আৰু পঢ়োঁতে পৰাপক্ষত উচ্চাৰণ কৰি পঢ়িব যিসকলে উচ্চাৰণ কৰি পঢ়িবলৈ কুণ্ঠাবোধ নকৰে বা লজ্জাবোধ নকৰে তেওঁলোকে উচ্চাৰণ কৰি পঢ়াটো বেছি ভাল হ'ব বেছিকৈ মনত থাকিব আৰু যিসকলে উচ্চাৰণ কৰি পঢ়াত প্ৰব্লেম আছে তেওঁলোকে কি কৰিব লাহে লাহে পঢ়িব আৰু লাহে লাহে পঢ়োঁতে এটা কথা যাতে মনত ৰাখিব যে টোপনি নাহে মনে মনে পঢ়িলে সোনকালে টোপনি অহা চান্স এটা থাকে গতিকে টোপনি নাহিবৰ কাৰণে মাজে মাজে লিখি যাব 2 ঘণ্টা সময় আছে যিহেতু তেওঁলোকে কিবা এটা মুখস্থ কৰি আছে পৰাপক্ষত বাহিৰা বহী এখন উলিয়াই লৈ লিখি যাব তেতিয়া মনত থাকি যাব গতিকে আটাইতকৈ টান ছাবজেক্ট প্ৰথমে ইনক্লুড কৰি ল'ব তেতিয়া সেইটো 3টাৰ পৰা 5টালৈ হ'ল তাৰপিছত আৰু এটা টাইম ছেট কৰিব এইডোখৰতে ছেকেণ্ড যিটো টাইম হ'ব তেওঁলোকৰ ছেকেণ্ড টাইমত তেওঁলোকে ল'ব
যে 5:30 পৰা এটা 5টাৰ পৰা 5:30 লৈ এই আধা ঘণ্টা সময় আপোনালোকে কোনোবাই যোগা কৰে যোগাটো পঢ়া শুনা কৰা ষ্টুডেণ্টৰ কাৰণে তেওঁলোকৰ কনচেন্ট্ৰেচনৰ কাৰণে বহুত ভাল হ'ব বা কোনোবাই কিবা এক্সাৰসাইজ কৰে বা কোনোবা মৰ্নিং ৱাক কৰে এইখিনি সময়ত তেওঁলোকে হেতু কাম কৰি ল'ব পাৰে গতিকে এই আধা ঘণ্টা সময় যদি বিচাৰে ৰাখি ল'ব পাৰে যদি নিবিচাৰে 5টাৰ পৰা ষ্টাৰ্ট কৰি দিব আপোনালোকৰ নিজৰ সুবিধা মতে হে টাইম টেবুল বনাবলৈ কৈছো এটো কাৰণে মই ফ্লেক্সিবল টাইম টেবুল কৰিছো আৰু ফ্ৰেণ্ডছ এটা কথা মই এটা কথা পাহৰি গৈছিলো যিসকল ক্লাছ 10ত আছে তেওঁলোকে নিজৰ টান সাবজেক্ট কিছুমানে বিজ্ঞান টান পায় কিছুমানে সমাজ অধ্যয়ন টান পায় বা কিছুমানে গণিত টান পায় তেওঁলোকে কি কৰিব এইডখতে সেইটো সেট কৰি ল'ব আটাইতকৈ টান সাবজেক্টটো প্ৰথমে ল'ব সদায় তাৰ পিছত সেকেন্ড ফেজত ল'ব তাতকৈ যেটো কম টান পায় সেই সাবজেক্টটো যদি কোনোবাই আৰ্টছত পঢ়ি আছে তেওঁলোকে পলিটিক্যাল সায়েন্স লৈছে পলিটিক্যাল সায়েন্স টান পায় কিছুমানে এডুকেশন সাবজেক্টটো টান পায় বা কিছুমানে সোশিয়োলজি টান পায় এন্থ্ৰোপোলজি এনেকৈ বিভিন্ন সাবজেক্ট আছে নিজৰ সাবজেক্ট নিজৰ চইচ মতে সাবজেক্টটো ইয়াত সিলেক্ট কৰি ল'ব এইডখতে বনাই ল'ব 5:30 পৰা ধৰি লওক 7টা বজালৈকে গতিকে 7টা বজালৈকে এইটো সেকেন্ড ফেজ হ'ল 5:30 পৰা 7টা বজালৈকে এই সময়ছোৱা ইয়াত লৈ ল'ব এইটো কলমত লৈ ল'ব তাৰ পিছৰ কলমটো আপোনালোকে মেইনটেইন কৰিব 7টাৰ পৰা 8টা লৈ 1 ঘণ্টা সময় আৰু এই 1 ঘণ্টা সময় আপোনালোকে কি কৰিব কোনোবা এটা লাইট সাবজেক্ট লৈ ল'ব অলৰেডি যেহেতু আপোনালোকে টান সাবজেক্ট দুটা পঢ়িলে গতিকে মূৰত অলপ বুজা সোমালে গতিকে সেই বুজাটো যাতে আৰু গধুৰ নহয় বেলেগ এটা টান সাবজেক্ট লৈ ইয়াত লাইট সাবজেক্ট যেটো অলপ সহজ পায় ধৰি লওক ইংৰাজী অলপ সহজ পায় কিছুমানে গতিকে ইংৰাজী লৈ ল'লে ইয়াত ইংৰাজীটো পঢ়িলে ইংৰাজী সাবজেক্টটো লৈ ইংৰাজী কোৱেশ্চন আনসাৰ মুখস্থ কৰিলে বা গ্ৰামাৰ ৰুলছখিনি পঢ়িলে সেইখিনি ইয়াত আপোনালোকে ল'ব পাৰিব তাৰপিছত যেতিয়া আপোনালোকৰ কি হৈছে সময়টো এতিয়া 7টাৰ পৰা 8টা লৈ পঢ়িলে এতিয়া যেহেতু স্কুল যাব লাগিব গতিকে 8টাত সাজু হ'ব লাগিব এতিয়া 8টা বজাৰ পৰা আপোনালোকৰ গা পা ধোৱা মেলা সব কৰি 9টা বজালৈ স্কুললৈ ৰেডি হ'ব লাগিব গতিকে এইখিনি সময়ত সেই কামখিনি কৰি ল'ব সেইখিনি কৰিলে স্কুললৈ গ'ল যেতিয়া যেহেতু স্কুল খোলা আছে এতিয়া গতিকে 9টাৰ পৰা এতিয়া আপোনালোকে 12টা 12:30 বা 1টা সিমান সময়লৈকে আপোনালোকে স্কুলত থাকিব লাগিব গতিকে তাৰপিছত স্কুলৰ পৰা আহিলে স্কুলৰ পৰা অহাৰ পিছত এতিয়া ধৰি লওক 1টা বজাত স্কুলৰ পৰা আহিলে ভাত চাত খোৱা মেলা হৈ গ'ল সব কাম তাৰপিছত 2টা বজালৈকে এইখিনি ভাত খোৱা মেলা কাপোৰ খোলত যিখিনি কাম আছে আৰু যিমানখিনি কাম আছে সেইখিনি কাম ফিনিশ কৰি ল'লে ফিনিশ কৰি লোৱাৰ পিছত 1 ঘণ্টামান শুব পাৰিলে বেছি নুশুব বেছি হ'লে 1 ঘণ্টামান শুব 1 ঘণ্টামান শুলে কি হ'ব মাইণ্ডটো ফ্ৰেছ হৈ যাব কাৰণ ডে স্লিপৰ যথেষ্ট গুৰুত্ব আছে ডে স্লিপ যদি কৰি দিয়া হয় ইমানখিনি সময়ত মাইণ্ডটো যিটো এটা বৰিংনেছ বা এটা যিটো লেজিনেছ আহিছিলে সেইটো ফ্ৰেছ হৈ যাব কিন্তু 1 ঘণ্টাতকৈ বেছি নুশুব 1 ঘণ্টাতকৈ বেছি শুলে প্ৰব্লেম হৈ যাব আকৌ সিফালে আকৌ মনটো বেছি লেজি হৈ যাব দেহাটো অলপ লেজি হৈ যাব গতিকে ইয়াতকৈ বেছি শুব নালাগে 1 ঘণ্টামান শুই ধৰি লওক 2টা বজাত উঠিলে 2টা বজাৰ পৰা 3টা বজালৈ কিবা এণ্টাৰটেইনমেণ্টৰ কিবা কাম কৰিলে কোনোবা মোবাইল চলালে কাৰোবাৰ বিভিন্ন কাম আছে কোনোবা ছ'চিয়েল মিডিয়াত জড়িত হৈ আছে সেইবিলাক চলালে মোবাইলৰ যিখিনি আছে 1 ঘণ্টামান চলাব লাগিব সব কামেই কৰিব লাগিব সব কামখিনি কৰি লৈহে পঢ়াটো বজাই ৰাখিব পাৰি তেতিয়া সেইখিনি কৰি ল'লে তেতিয়া একেবাৰে বৰিং নাইকিয়া হৈ যাব আৰু 3টাৰ পৰা 4টালৈ অন্যান্য বিভিন্ন কাম আছে ধৰি লওক কাৰোবাৰ কিবা কিবি বিভিন্ন কাম থাকিব পাৰে গতিকে 3টাৰ পৰা 4টালৈ সেই কামখিনি কৰি ল'ব পাৰিব কাৰোবাৰ কিবা কাম গুৰুত্বপূৰ্ণ কাম থাকিব পাৰে ক'বালৈ যোৱা ক'বালৈ কিবা কৰা এনেকৈ কিবা কাম থাকিব পাৰে গতিকে 3টাৰ পৰা 4টালৈ সেই কামখিনি কৰিলে তাৰপিছত এতিয়া 4টাৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকৰ সেকেন্ড ফেজটো ইয়াত ফাৰ্ষ্ট ফেজত আমি 3টা সাবজেক্ট লৈছিলোঁ এইকেইটাত এতিয়া সেকেন্ড ফেজটো ষ্টাৰ্ট হ'ব এতিয়া 4টাৰ পৰা 5টালৈ 4টা বজাৰ পৰা 5টা বজালৈ আপোনালোকে এইডখতে টাইমটো লিখি লওক 4টাৰ পৰা 5টালৈ এতিয়া এই টাইমটোত আপোনালোকে কি পঢ়িব আটাইতকৈ এতিয়া এইখিনি ভিতৰত 2টা আটাইতকৈ টান সাবজেক্ট পঢ়িলোৱে তাৰপিছত তৃতীয়ত আপোনালোকে যিটো আটাইতকৈ টান পায় সেইটো এইডখত ইনক্লুড কৰক ইনক্লুড কৰি এইটো পঢ়ক ইয়াত এইটো পঢ়ি লৈ আপোনালোকে তেতিয়া 5টাৰ পৰা 5:30লৈকে প্ৰাৰ্থনা কৰা বা বিভিন্ন নিজৰ নীতি নিয়ম মতে কিছুমান কাম থাকে প্ৰাৰ্থনা কৰা চাহ খোৱা এনেকা কিছুমান কাম থাকে গতিকে আধা ঘণ্টা সময় তাত দি দিব তাৰপিছত 5:30 পৰা 6:30লৈ টাইম সেট কৰিব টাইম সেট কৰি তাৰ পিছত থাকি যোৱা সাবজেক্টটো পঢ়িব তাৰ পিছতে কি কৰিব লাগিব 6:30 পৰা 7:30লৈকে আপোনালোকে 6 নম্বৰ যিটো সাবজেক্ট থাকি গৈছে সেইটো পঢ়ি ল'ব আৰু তাৰ পিছৰ কামটো হৈছে 7:30 পৰা 8:30লৈ যিখিনি এতিয়া ইমান দেৰি পঢ়িলো গোটেই দিনটোতে সেই গোটেইখিনি সাবজেক্টৰ এটা কুইক ৰিভিজন এটা কৰিব লাগিব ইয়াত আপোনালোকে অতি ক্ষিপ্ৰভাৱে গোটেইখিনি ৰিভিজন গোটেই সাবজেক্টখিনি এবাৰ ৰিভাইজ কৰি ল'ব লাগিব কাৰণ ৰিভাইজ কৰিলে দিনটো মই যিমানখিনি সাবজেক্ট পঢ়িলো গোটেই সাবজেক্টখিনি এতিয়া মোৰ মূৰত এজ এ হোল মনত থাকিব যে মই এইখিনি পঢ়িছোঁ এটা 8:30 বজাত ধুনীয়াকৈ পঢ়ি উঠিলে পঢ়ি উঠাৰ পিছত এতিয়া ডিনাৰ কৰা বা ভাত খোৱা মেলা কাম আছে সেইবিলাক
সমাপন কৰিলে তাৰপিছত 9টা বজাত লাহেকৈ বিচনাত পৰিলে আকৌ 2:30 বজাত উঠিবলৈ হ'ব গতিকে সেইটো আছিলে যিসকলে আৰ্লি টু বেড আৰ্লি টু ৰাইজ সেইটো ফ'ল' কৰে আৰু যিসকল কি আছে লেট বেড আৰু লেট ৰাইজ আছে যিসকল অৰ্থাৎ যিসকলে দেৰিকৈ শুৱে আৰু দেৰিকৈ উঠে ধৰি লওক কোনোবা ব্যক্তিয়ে ৰাতি মাজনিশা পঢ়ি ভাল পায় এতিয়া মাজনিশা পঢ়ি ভাল পোৱা ব্যক্তিজনে কিছুমানে কি কৰিব 3টা বজালৈকে পঢ়ি থাকিব তাৰপিছত 3টা বজাত তেওঁ লাহেকৈ শুব লাহেকৈ 3টা বজাত শুই ৰাতিপুৱা 8টা বজাত উঠিলে 8টা বজাত উঠি তেওঁ কি কৰিলে স্কুললৈ যাবলৈ সাজু হ'ল স্কুললৈ যাবলৈ সাজু হৈ তেওঁ কি কৰিব স্কুল গুচি যাব স্কুল গৈ আকৌ তেওঁ একেদৰে 1টা বজাৰ বা 2টা বজাৰ স্কুলৰ পৰা গুচি আহিব তেতিয়া 1টা বজাৰ পৰা 2টা বজা স্কুললৈ গুচি অহাৰ পিছত তেওঁ আকৌ পুনৰ কি কৰিব 4টা বজালৈকে যিখিনি সময় আছে সেই সময়খিনি তেওঁ 1 ঘণ্টামান শুব আৰু 1 ঘণ্টামান শোৱাৰ পিছত তেওঁ কিবা কিবি কাম অন্যান্য কাম আছে মোবাইল চলোৱা বিভিন্ন ধৰণৰ কাম ক'ৰবালৈ যোৱা ফুৰিবলৈ যোৱা এনেকুৱা বিভিন্ন কামবিলাক আছে সেই কামবিলাক তেওঁ কৰি ল'ব আৰু সেই কামবিলাক কৰি লোৱাৰ পিছত এতিয়া তেওঁ কামটো হৈছে কি তাৰপিছত তেওঁ কি কৰিব লাগিব 4টা বজাৰ পৰা পঢ়াটো ষ্টাৰ্ট কৰিব লাগিব এতিয়া পঢ়াটো ষ্টাৰ্ট কৰা মানে তেওঁ এতিয়া কথা হৈছে কি যে 4টা বজাত এতিয়া কি কৰিব সকলোকে এডোখৰ তেওঁ টাইম টেবুল ইয়াত ষ্টাৰ্ট হ'ব এতিয়া 4টা বজাৰ পৰা 4 PM to 5 PM এনেকৈ এডোখৰ ষ্টাৰ্ট হ'ব আৰু ইয়াত সকলোতকৈ টান ছাবজেক্ট তেওঁ লৈ ল'ব ছেকেণ্ড টানটো ইয়াত ল'ব তেওঁ 5:30 পৰা 5টাৰ পৰা এতিয়া 5:30লৈ তেওঁ এতিয়া প্ৰাৰ্থনা কৰা বিভিন্ন সময় থাকিব গতিকে 5:30 পৰা 5:30 পৰা এডোখৰ তেওঁ কি কৰিব 5:30 PM to ধৰি লওক 7:30 PM 2 ঘণ্টা সময় ল'ব টান ছাবজেক্ট কিবা এটা লৈ বাছি ল'ব এডোখৰতে বাছি লৈ কি কৰিব ইয়াত লিখি দিব ছাবজেক্টৰ নাম তাৰপিছতে 7:30 তেওঁ উঠিলে 7:30 পৰা আকৌ 9:30লৈকে টিউচডে ছাবজেক্টটো পঢ়িলে তাৰপিছত 9:30 তেওঁ ভাত খাবলৈ 9:30 ৰেডি কৰিবলৈ ক'ব লাগে ঘৰৰ মানুহখিনি তেতিয়া 9:30 পৰা 10টা বজালৈকে ভাত খোৱা মেলা আৰু ভাত খাই লৈ উঠি কি কৰিব লাগে খন্তেক ইফালে সিফালে অলপ খোজকাঢ়ি দিব লাগে তেতিয়া যিটো লেজিনেছ এটা থাকে সেই লেজিনেছটো নাথাকে আৰু এলেহুৱা বোধ নহয় তেতিয়া 10টা বজাৰ পৰা আকৌ পঢ়াত বহি যাব লাগে তেতিয়া 10টা বজাত যেতিয়া বহিলে 10টাৰ পৰা 12টালৈ কি কৰিব চতুৰ্থ ছাবজেক্টটো ল'ব আৰু 12টাৰ পৰা 1:30 বজালৈ পঞ্চম ছাবজেক্টটো আৰু 1:30 বজাৰ পৰা 3টা বজালৈ ষষ্ঠ ছাবজেক্টটো ল'ব লাগে আৰু ইয়াত কথা হৈছে কি এই ছাবজেক্টখিনি ইয়াত ইনক্লুড কৰি ল'ব টাইমকেইটা ধুনীয়াকৈ লিখি ল'ব এডোখৰতে লিখি লৈ আপোনালোকে টাইম টেবুল বনাব আৰু ছাবজেক্টখিনি ইয়াত লিখি যাব প্ৰত্যেক দিনা আৰু প্ৰত্যেক দিনা ছেম শিডিউল কৰিব এইখিনি শিডিউল ছেম ছাবজেক্ট এডোখৰ ল'ব সকলোকে কৈছোঁ মই আগৰ যিখিনি কেটেগৰী কৰিছিলোঁ সেই সকলোৱে এইটো একে কৰিব এইখিনি গোটেই প্ৰত্যেক বাৰতে এনেকৈ একে ছাবজেক্ট কৰি যাব নিজৰ টাইম টেবুল তেতিয়া ফ'ল' হৈ যাব ধুনীয়াকৈ এডোখৰত ছেম ছাবজেক্ট হ'ব ইয়াত যিটো ছাবজেক্ট আহিছে ছেম এইটো ছেম ছাবজেক্ট এনেকৈ আহি থাকিব একেটা সময়ত একেটা ছাবজেক্ট থাকিব তাৰপিছত দেওবাৰ যিটো দিন আছে তেওঁলোকৰ দেওবাৰ দিনটো সদায় কি কৰিব লাগে সপ্তাহটো এই 6 দিন আমি যিখিনি পঢ়িছিলোঁ সেই 6 দিনত যিখিনি ইয়াত পঢ়িছিলোঁ সেই পঢ়াখিনি ইয়াত ৰিপিট হ'ব লাগে নিজৰ টাইমত যিটো টাইম আছিলে সেই টাইম শিডিউল মতে ৰিপিট হ'ব লাগে আৰু সেইখিনি ৰিপিট কৰি লৈ তাৰপিছত যদি টাইম কিবা থাকে দেওবাৰ দিনটো তেতিয়া টিভি চোৱা মেলা বিভিন্ন ধৰণৰ অন্যান্য কাম আছে যিখিনি আমি ইয়াত গৌণ কাম বুলি ক'ব পাৰিম ছেকেণ্ডেৰী আমাৰ প্ৰাইমেৰী গ'লটো হৈছে কি আমাৰ পৰীক্ষাত ভাল নম্বৰ লাভ কৰা যিটো পৰীক্ষা সমাগত মাৰ্চ মাহৰ পিছৰ পৰা পৰীক্ষা যেতিয়া শেষ হ'ব আমাৰ অন্যান্য কাৰুকাৰ্যৰ কাৰণে অন্যান্য বিভিন্ন কামৰ কাৰণে টিভি চোৱা হওক বিভিন্ন কামৰ কাৰণে আমাৰ সময় থাকিব গতিকে গোটেই সময়খিনি কি হ'ব আমাৰ থাকিব আৰু ষ্টুডেণ্টবিলাকৰ যিটো আমি 8টা বজাত ৰাতিপুৱা 8টা বজাত যিটো স্কুল যোৱা সময়টো ধৰি লৈছোঁ যদি স্কুল বন্ধ থাকে বন্ধ থকা দিনা তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে ৰিভিজন কৰিব লিখি ৰিভিজন কৰিব 8টাৰ পৰা 9টালৈ তেওঁলোকে ধৰি লওক এইটো দিনা ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিলে এইটো AM লিখিব লাগে 8টাৰ পৰা 9টালৈ ব্ৰেকফাষ্ট কৰিলে ব্ৰেকফাষ্ট কৰি 9টাৰ পৰা 10টা বজালৈকে অকণমান ৰেষ্ট ল'লে তাৰপিছত 10টা বজাৰ পৰা তেওঁলোকে কি কৰিব পাৰিব দিনৰ সময় 10টা বজাৰ পৰা 1টা বজালৈকে তেওঁলোকৰ যিটো স্কুলীয়া টাইম আছিলে সেই স্কুলীয়া টাইমটো তেওঁলোকে লিখা কামটো কৰিব লাগে যিমানখিনি লিখা কাম আছে লিখি মুখস্থ কৰা হওক বা কুৱেশ্যন আনচাৰ মুখস্থ কৰোঁতে লিখি মুখস্থ কৰিব লাগে আৰু যেতিয়া লিখি মুখস্থ কৰা হয় তেতিয়া মুখেৰে উচ্চাৰণ কৰি যাব লাগে ভালকৈ মনত থাকিব বহুত কাম হ'ব যেতিয়া লিখা হয় মুখেৰে উচ্চাৰণ কৰি যোৱাটো বেষ্ট হ'ব গতিকে সেইটো ফ'ল' কৰিব পাৰে তো এনেধৰণে আপোনালোকৰ যিটো টাইম টেবুল আছে বনাব পাৰে 2 কেটেগৰীতে থাকে ষ্টুডেণ্ট মই যি দুটা কেটেগৰী ক'লোঁ আৰু সকলোকে কৈছোঁ হায়াৰ ছেকেণ্ডেৰীসকল বা যিসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ কাৰণে কৈছোঁ গতিকে এই টাইম টেবুলত যদি আপোনালোকে ফ'ল' কৰে এনেধৰণে তেতিয়া ফ'ল' কৰি চাওক ফ'ল' কৰি এসপ্তাহতে ৰিজাল্ট পাই যাব কিমানখিনি কথা ভালকৈ শিকিব পাৰিছে বা কিমানখিনি
আপোনালোকৰ কোৰ্চবিলাক কমপ্লিট হৈ গৈছে মাত্ৰ কথা এটা মনত ৰাখিব ডেইলি যিটো পঢ়া হৈছে সেইটো ৰিপিট কৰিব লাগিব আৰু এটা কথা মই যিটো সেকেন্ড ক্যাটাগৰী কৈছিলোঁ যিসকল লেট বেড লয় বা লেট ৰাইজ কৰে বা যিসকলে দেৰিকে শুয়ে আৰু দেৰিকে উঠে তেওঁলোকৰ সেকেন্ড ক্যাটাগৰী যিটো ভাগ কৰিছিলোঁ তেওঁলোকৰ এতিয়া ৰিপিট কৰা সময় দিনটো কোনটো হ'ব যদি স্কুল যায় তেওঁলোকে এতিয়া স্কুলৰ পৰা ধৰি লওক তেওঁলোকে আহি পালে 12:30 1 বজাত আহি পালে এতিয়া সেই সময়তে তেওঁলোকে কি কৰিব লাগিব যে 3টা বজাৰ পৰা 4টা বজালৈ এটা সময় উলিয়াই ল'ব লাগিব সেই সময়খিনিত গোটেই দিনটো যিখিনি পঢ়া হ'ল আগত ৰাতিপুৱা উঠি যিখিনি পঢ়া হ'ল গোটেইখিনি যাতে সেইখিনিতে তেওঁলোকে কুইক ৰিভিজন এটা কৰি ল'ব লাগে দিনটোত মুঠতে যিটো এবাৰ পঢ়া হৈছে সেইটো দ্বিতীয়বাৰ এবাৰ চাবই লাগে চকু ফুৰাই হ'লেও এবাৰ চাবই লাগে চালেহে তেতিয়া সেইখিনি কথা ভালকে মাইণ্ডত সেট হৈ যায় ভালকে মনত থাকি যাব আৰু দেওবাৰ দিনা গোটেই 6 দিনত যিখিনি পঢ়া হৈছে সেই পঢ়াখিনি প্ৰত্যেক সাবজেক্টৰে নিজৰ সময়ত ৰিপিট কৰি গোটেই একদম ৰিপিট কৰি ধুনীয়াকৈ লিখি কোৱেশ্চন এনসাৰসমূহ মুখস্থ কৰি ফিনিশ কৰি থ'ব লাগে যাতে পৰীক্ষাত যিকোনো কোৱেশ্চন আহিলে যিকোনো প্ৰশ্ন আহিলে সাবজেক্ট অনুসৰি কৰিব পৰা যায় গতিকে ফ্ৰেণ্ডছ আশা থাকিল যে আপোনালোকক এই টাইম টেবুলে সহায় কৰিব আৰু টাইম টেবুলৰ ইয়াৰ লিংকটো আপোনালোকৰ ডেছক্ৰিপশ্যনৰ তলত আছে লিংকটো চুই দিলে আপোনালোকে এইটো ডাউনলোড হৈ যাব ডাউনলোড হোৱাৰ লগে লগে এইটো প্ৰিণ্ট আউট কৰি ইয়াত টাইমখিনি মই যেনেকৈ কৈছিলোঁ টাইমখিনি আপোনালোকে দিব পাৰে গতিকে টাইমখিনি আপোনালোকে ইয়াত দি ল'ব আৰু সাবজেক্টখিনি লিখি ল'ব সো ফ্ৰেণ্ডছ আশা ৰাখিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পৰীক্ষাৰ যিটো প্ৰস্তুতি চলি আছে সেই প্ৰস্তুতিৰ কাৰণে যথেষ্ট সহায়ক হ'ব আৰু আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে যথেষ্ট ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰো যদি মনত তেনেকুৱা বোধ হৈছে তেনেকৈ ভাবিছে যে ভিডিঅ'টো হয় আমাক যথেষ্ট সহায় কৰিছে আমি টাইম টেবুল এনেকৈ বনোৱা উচিত এনেকৈ টাইম টেবুল আমাৰ যদি সময়টো মেইনটেইন কৰিব পাৰিম তেনেকৈ যদি ভাবিছে আপোনালোকে ভিডিঅ'টো লাইক নকৰাকৈ ভিডিঅ'টো শেষ কৰি নিদিব বা ষ্টপ কৰি নিদিব আৰু লগতে নিজৰ বন্ধুবৰ্গৰ মাজতো ভিডিঅ'টো যাতে আপোনালোকে শ্বেয়াৰ কৰে সেইটো অনুৰোধ জনালোঁ সো সদশেষত আপোনালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে বিভিন্ন ধৰণৰ ইংলিছৰে হওক বা ইকনমিক্সৰে হওক বা বিভিন্ন সাবজেক্টৰ কোৱেশ্চন এনসাৰ এই চেনেলটোত পাব গতিকে সেইখিনি আপোনালোকে ধুনীয়াকৈ চাব পাৰিব হেল্প যথেষ্ট পাব আপোনালোকে সো আশা থাকিল এইখিনি আপোনালোকে কৰি ল'ব আৰু সদশেষত সকলোকে ধন্যবাদ জনালোঁ